জয় হিন্দ দোস্ত, স্বাগতম জনাইছোঁ মোৰ হনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। তো বন্ধুসকল, ভিডিঅ'টো হৈছে অসম পুলিচৰ 2017 চনত যিটো ABBৰ বাবে ৰিটেন টেষ্টৰ কাৰণে যিটো ফিজিকেল টেষ্টৰ যিটো কাট অফ মাৰ্ক আছিল, চ' কাট অফ মাৰ্ক কিমান হাইষ্ট গৈছিল আৰু SC কাষ্টৰ বাবে কিমান কাট অফ মাৰ্ক গৈছিল আৰু OBC কাষ্টৰ বাবে কিমান কাট অফ মাৰ্ক গৈছিল আৰু জেনেৰেল MOBC, চ' বন্ধুসকল গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু যদি মোৰ চেনেলত আপুনি পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনে ধৰণৰ নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। তো বন্ধুসকল, পলম নকৰি আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় জানে 2017 চনত ABNTBৰ বাবে পদ আছিল 2564টা আৰু এইবাৰ টোটাল পোষ্ট আছে 6662টা। চ' আপোনালোকে নিশ্চয় গম পাইছে। তো বন্ধুসকল, এটা বস্তুৰ বাবে 5জনকৈ ল'ৰা মাতিছিল 2017 চনত আৰু তেনেধৰণে এইবাৰো 2017 নিচিনাই হ'ব, এটা বস্তুৰ বাবে 5জনকৈ ল'ৰা মাতিব ৰিটেন টেষ্টৰ বাবে। চ' বন্ধুসকল, মই এইটো ভিডিঅ'ত আপোনালোকক 2017 চনত ধুবুৰী ডিষ্ট্ৰিক্টত কেনেকৈ কিমান হাইষ্ট কাট অফ মাৰ্ক আৰু কিমান লৱেষ্ট কাট অফ মাৰ্ক গৈছিল চব গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইটো হৈছে PDF। চ' বন্ধুসকল, 2017 চনত যিটো অসম পুলিচৰ ABBৰ যিটো কাট অফ মাৰ্ক গৈছিল, চ' বন্ধুসকল এই গোটেইখিনি তথ্য ইয়াতে ভালকৈ স্পষ্টভাৱে দিয়া আছে। চ' বন্ধুসকল, আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ইয়াতে গোটেইখিনি কাষ্টৰ কথা দিয়া আছে, কোনটো কাষ্টত কিমান নম্বৰ লাভ কৰিছিল, কাট অফ মাৰ্ক পাইছিল আৰু কোনটো হাইষ্ট মাৰ্ক পাইছিল। চ' বন্ধুসকল, মই আগতে কৈছোঁ হাইষ্ট মাৰ্কৰ কথা। চ' বন্ধুসকল, ইয়াতে জেনেৰেল কেণ্ডিডেটে ধুবুৰী ডিষ্ট্ৰিক্টত হাইষ্ট মাৰ্ক পাইছিল 35.12 মাৰ্ক। চ' বন্ধুসকল, ৰাণত পাইছিল 15.12 মাৰ্ক আৰু লং জাম্পত পাইছিল প্ৰায় 20 মাৰ্ক। চ' বন্ধুসকল, টোটেল 35.12 মাৰ্ক পাইছিল জেনেৰেল কেণ্ডিডেটৰ বাবে। চ' তাৰপিছত আহিছিল MOBC OBC। চ' বন্ধুসকল, ইয়াতে MOBCৰ যিটো কেণ্ডিডেট আছিল সেইটো হাইষ্ট মাৰ্ক পাইছিল 34.24 মাৰ্ক আৰু ৰাণত পাইছিল 14.36 মাৰ্ক আৰু লং জাম্পত পাইছিল 20 মাৰ্ক প্ৰায়। চ' বন্ধুসকল, টোটেল 34.24 মাৰ্ক লাভ কৰিছিল। চ' বন্ধুসকল, তাৰপিছত আহিছে SC কেণ্ডিডেট যিটো আছিল সেইটো হাইষ্ট মাৰ্ক পাইছিল 33.76 মাৰ্ক। চ' বন্ধুসকল, এইটো ল'ৰাই ৰানিঙত পাইছিল 13.76 আৰু লং জাম্পত প্ৰায় 20 মাৰ্ক পাইছিল। চ' বন্ধুসকল, ইয়াতে 33.76 মাৰ্ক টোটাল পাইছিল এই SC কেণ্ডিডেটজনে। চ' বন্ধুসকল, STPৰ যিটো কেণ্ডিডেট আছিল সেইটোৱে পাইছিল ৰানিঙত পাইছিল 12.71 মাৰ্ক আৰু লং জাম্পত এক্সেলেণ্ট মাৰিছিল, অৰ্থাৎ 20 মাৰ্ক লাভ কৰিছিল। চ' বন্ধুসকল, ইয়াতে 32.71 মাৰ্ক লাভ কৰিছিল। চ' বন্ধুসকল, এইকেইটা আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট যিটো কাট অফ মাৰ্ক গৈছিল, চ' এইকেইটা ল'ৰাই ফাৰ্ষ্ট পাইছিল। চ' আৰু নেক্সট আপোনালোকক দেখুৱাই আছোঁ যে ধুবুৰী ডিষ্ট্ৰিক্টত লৱেষ্ট কাট অফ মাৰ্ক কিমান গৈছিল। চ' বন্ধুসকল, STP কেণ্ডিডেট যিটো আছিল সেইটো লৱেষ্ট একেবাৰে কাট অফ মাৰ্ক বা ফিজিকেল টেষ্টত নম্বৰ পাইছিল 22 মাৰ্ক। চ' বন্ধুসকল, MOBC আৰু OBCৰ কেণ্ডিডেটজনে 21.28 মাৰ্ক পাইছিল। চ' বন্ধুসকল, তাৰপিছত জেনেৰেল কেণ্ডিডেট একেবাৰে লৱেষ্ট যিটো আছিল সেইটো আছে 21.52 মাৰ্ক। চ' বন্ধুসকল, তাৰপিছত আহিছে SC কেণ্ডিডেটে লাষ্ট আপোনালোকৰ লৱেষ্ট মাৰ্ক পাইছিল 20.62 মাৰ্ক। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে যে ধুবুৰী ডিষ্ট্ৰিক্টত 2017 চনত অসম পুলিচৰ ABBত হাইষ্ট মাৰ্ক কাট অফ মাৰ্ক কিমান গৈছিল আৰু লৱেষ্টত কিমান কাট অফ মাৰ্ক গৈছিল। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে। চ' বন্ধুসকল, আপুনি যদি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা এইটো ভিডিঅ' চাই আছে তেনেহ'লে মই ভাবোঁ এইটো ভিডিঅ' আপোনালোকৰ বাবে বহুত বেছি আইডিয়া আনিব, যাৰ বাবে এইটো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু নেক্সট আৰু বাকী যিবিলাক ডিষ্ট্ৰিক্ট আছে চব গোটেইখিনি ডিষ্ট্ৰিক্টৰ বাবে মই এটাকৈ ভিডিঅ' বনাই দিম। চ' বন্ধুসকল, মোৰ হাতত গোটেইখিনি তথ্য আছে আৰু গোটেইখিনি PDF মোৰ হাতত আছে। চ' বন্ধুসকল, আপোনালোকে টেনশ্যন কৰিব নালাগে, আপোনালোকে ঘৰত ভালকৈ প্ৰেক্টিছ কৰক আৰু ৰিটেন টেষ্টৰ বাবে সাজু হৈ যাওক। চ' বন্ধুসকল, মোৰ ফালৰ পৰা আপোনালোকক বেষ্ট অফ লাক থাকিল। তো বন্ধুসকল, ভিডিঅ'টো আজিৰ এইখিনি আছিল সৰু সুৰা ভিডিঅ' আপোনালোকলৈ। তো বন্ধুসকল, ভিডিঅ'টো আজিৰ কাৰণে সমাপ্ত কৰিছোঁ। জয় আই।